চাওক, প্ৰথম কথা আপুনি যিটো ছচিয়েল মিডিয়াৰ কথা কৈছে, মই নিজে যিহেতু মই ফেচবুকতো নাই, মই ইনষ্টাগ্ৰামতো নাই বা মই টুইটাৰতো নাই, হোৱাটছআপত আছো। গতিকে ছচিয়েল মিডিয়াৰ প্ৰত্যেকটো কথাই মই বৰ বিশেষ গুৰুত্ব দিব বুলি মই নাভাবো, আৰু মই নিদিওঁ, মই গুৰুত্ব নিদিওঁ। হয় আৰু ছচিয়েল মিডিয়াৰ বিশেষকৈ আপুনি ফেচবুকৰ আধাৰতে যিহেতু কথাখিনি কৈছে, হয় 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 গতিকে মই ফেচবুকত কিবা কিবি কোনোবাই কালিৰ পৰা চাগে লিখিছে, মোক শুনিছো। আপুনি যেনেকে কৈছে, মোক আন কেইবাজনো মানুহে ফোন কৰিছে বা মোক মেছেজ কৰিছে বা হোৱাটছআপ কৰিছে, মই গতিকে গম পাইছো। হয় যিসকল মানুহে মোৰ ওপৰত আস্থা আৰু বিশ্বাস পোষণ কৰি আগৰ পৰাই মোক তেওঁলোকে এটা সুকীয়া জেগাত হয়তো ভাবিছিল, ৰাখিছিল, হয় তেওঁলোককহে মই আপুনি সোধা প্ৰশ্নটোৰ উত্তৰ দিম। কিন্তু তাৰ বাহিৰে মোক যিসকলে নাজানে, মোক যিসকলে চিনি নাপায়, মোক হয় যিসকলে একোৱেই গম নাপায় বা মোক বুজি নাপায়, সেইসকল মানুহক মই কিবা কব লাগে বুলি মই নাভাবো বা মই তেওঁলোকক নকওঁ। হয় 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 আৰু মোক ভাল পোৱা বা মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰখা হয় সেই মানুহখিনিৰ ক্ষেত্ৰত মই এইটো কব পাৰো যে হয়, মই বিশ্ব শৰ্মা কালি আমাৰ কাৰ্যালয়লৈ যেতিয়া আহিছে, হয় তেতিয়া মই তেখেতৰ লগত আছো, হয় আৰু মই তেখেতৰ লগত বাৰ্তালাপ কৰিছো, মই তেখেতৰ লগত কথা বতৰা পাতিছো। এইটো হয় সঁচা কথা। হয় সেইসকল মানুহে যদি সেই কথাটোক লৈ ভাবিছে যে মানে নিতুমণি শইকীয়াৰ স্থিতি পুৰা সলনি হৈ গল, বা কা আন্দোলন কৰা সেই মানুহজন এতিয়া কা সমৰ্থনত থকা হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগিলে, তেতিয়াহলে মই এনেকে কম, মই কৈছো নেকি যে মই এতিয়া সমৰ্থন কৰো বুলি? হয় হয় মইতো ক'তো কোৱা নাই। হয় মই আগতে যেনেকে কা বিৰোধিতা কৰিছিলো, আজিও মই কা বিৰোধিতা কৰো। ৰাজ্য এখনৰ এগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী যদি কোনোবা এটা কাৰ্যালয়ত উপস্থিত হয়, তেতিয়া মই আপোনাক কাৰ্যালয়ৰ সেই কথাটোকে কবলৈ গৈ আছো, হয় আছো। হয় মই কৈছো যে মোৰ স্থিতি পূৰ্বৰ দৰে অটল আছে। মই কাৰ বিৰোধিতা কৰিছিলো, মই হয় আজিও কাৰ বিৰোধিতা কৰো। ২ নম্বৰ কথা, এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী যেতিয়া মই নিজে মুখ্য সম্পাদক হৈ থকা চেনেলটো পৰিদৰ্শন কৰিবৰ বাবে আহে, হয় মই এইটো কথা বিশ্বাস কৰো যে আপোনাৰ ঘৰলৈ যদি কোনোবা শত্ৰু আহে, আপুনি শত্ৰুকো সেই সময়ত আপুনি বৰপীৰা পাৰি দিব লাগিব। হয় সুখ আৰু দুখৰ সময়ত যদি কোনোবা এটা আনন্দ বা কোনোবা এটা দুখৰ সময়ত যদি আপোনাৰ ঘৰলৈ মহাশত্ৰু এজনো আহে, কি হয় আপুনি তেওঁক বহিবলৈ নিদিব নেকি? আপুনি তেওঁৰ লগত কথা নাপাতিব নেকি? অসমীয়া মানুহৰ যিটো শিষ্টাচাৰ, অসমীয়া মানুহৰ যিটো নৈতিকতা, অসমীয়া মানুহৰ যিটো পৰম্পৰা আমাক কি শিকাইছে? হয় আজি হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে তেওঁ এটা নিজস্ব মোৰো এটা দৰ্শন থাকিব পাৰে, সেইটো বেলেগ কথা। কিন্তু তেখেত মোৰ সম্পাদনাত যিটো টেলিভিছন চেনেল পৰিচালিত হৈ আছে, সেই কাৰ্যালয়টো পৰিদৰ্শন কৰিবলৈ যেতিয়া তেখেত আহিছে, গতিকে তেখেতৰ লগত মই সংগ দিয়াটো মোৰ দায়িত্ব আৰু তেখেতক দিম। ৩ নম্বৰ কথা, আজি হিমন্ত বিশ্ব শৰ্মা কোনো বিজেপিৰ বা কা সমৰ্থন কৰা এজন মানুহ হৈ পেলাই মোৰ তালৈ অহা নাই। হয় সেইসকল মানুহে ভুল কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, হয় আজি তেওঁ মুখ্যমন্ত্ৰী হিচাপে আহিছে। হয় আমি বিৰোধিতা কৰিছিলো, অসমৰ মানুহে বিৰোধিতা কৰিছিল। হয় হয় সাংবাদিক সদায় জনসাধাৰণৰ লগত থাকিব লাগিব। হয় মই সদায় জনতাৰ পক্ষত থকা মানুহ। হয় মই যেতিয়া লোকসভাৰ নিৰ্বাচনত যেতিয়া সম্পূৰ্ণৰূপে কাৰ বিপৰীত স্থিতিত অসমৰ মানুহে স্থিতি লৈছে, হয় কৈছো। তাৰপিছত মোক মানুহে কি ৰূপত দেখিছে, কি ৰূপত নাই দেখা মই নাজানো। মই নিজৰ টক শ্বতো কৈছো যে এয়াই আমাৰ মানুহৰ চিন্তাধাৰা বা মূল্যবোধ। এতিয়া তাৰ পিছতো যেতিয়া আকৌ 2019ৰ পিছত 21ত যেতিয়া আকৌ এই বিধানসভা নিৰ্বাচন এতিয়া অনুষ্ঠিত হল, হয় অসমৰ মানুহে কাৰ পক্ষত ৰায় দিলে? হয় মই বিৰোধিতা কৰি থকাটোৱেই মোৰ একমাত্ৰ স্থিতি হব, নে মই পাব্লিকৰ জনমতক মই সমৰ্থন কৰিব লাগিব? হয় আজি যদি ইমানেই অসমৰ মানুহৰ কাৰণে মোৰ কথাখিনিৰ ভেলু আছিল, তেতিয়াহলে মানুহে মোৰ পক্ষত স্থিতি লব লাগিছিল। হয় আজিতো ব্যাপক ৰূপত মানুহে
কাক সমৰ্থন কৰা বিজেপিৰ পক্ষত ভোট দি চৰকাৰ কৰিছে দ্বিতীয়বাৰৰ কাৰণে হয় হয় গতিকে মই জনতাৰ পক্ষত থাকিব লাগিব হয় মই নিজে ব্যক্তিগতভাৱে কাৰ বিৰোধিতা কৰো সেইটো বেলেগ কথা হয় কিন্তু ৰাজহুৱাভাৱে সামাজিকভাৱে মই জনতাৰ পক্ষত মই থাকিবই লাগিব কাৰণ আজি হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে মুখ্যমন্ত্ৰী পাতি দিলে হয় গতিকে মুখ্যমন্ত্ৰী যেতিয়া মোৰ কাৰ্যালয়লৈ আহিব হয় সেইখিনি অন্তত মোৰ শিষ্টাচাৰ আছে বুলি ভাবো যে মই তেখেতক সংগ দিয়াটো মোৰ দায়িত্ব আৰু কৰ্তব্য তেখেতৰ লগত মই বাৰ্তালাপ কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য মই সম্পাদনা কৰা টেলিভিছন চেনেলটোলৈ তেওঁ এজন অতিথি হিচাপে আহিছে হয় হয় গতিকে সেইটোত মই ভাবো যে মোৰ নিজৰ স্থিতি আজিও অটল মই কাৰ ব্যক্তিগতভাৱে মই বিৰোধিতা কৰো হয় 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 কিন্তু এজন মুখ্যমন্ত্ৰী যেতিয়া এটা তেওঁ সকলোৰে মুখ্যমন্ত্ৰী তেওঁ বিৰোধী বিজেপিৰ মুখ্যমন্ত্ৰী নহয় হয় তেওঁ হয় অসমৰ মুখ্যমন্ত্ৰী অসমৰ তেওঁ বিজেপিৰ মুখ্যমন্ত্ৰী নহয় আজিৰ দিনত গতিকে তেওঁ যেতিয়া আমাৰ কাৰ্যালয়লৈ আহিছে কাৰ্যালয়টো চাবলৈ হয় গতিকে যেতিয়া তেওঁ আহিছে হয় স্বাভাৱিকতেই মই অসভ্য আৰু অভদ্ৰ নহয় যে মই তেখেতৰ মাত এষাৰ নিদিম বা তেখেতৰ লগত বাৰ্তালাপ নকৰিম হয় সেইখিনি যদি মোক কোনোবাই ভাবিছে যে মই ভুল কৰিলো তেতিয়াহ'লে সেইটো তেওঁলোকৰ মানসিকতাৰ দৃষ্টিত হয়তো মই ভুল কৰিম কিন্তু মোৰ মানসিকতাৰ দৃষ্টিত মই কেতিয়াও মোৰ ঘৰলৈ যদি কাইলৈ বিপদৰ সময়ত বা মোৰ আনন্দৰ এটা মুহূৰ্তত যদি মোৰ এজন শত্ৰু আহিও মোক কোনোবাই অভিনন্দন জনায় মই তেখেতক কেতিয়াও ঘৰৰ পৰা উলিয়াই খেদি পঠোৱা এজন মই অসভ্য মানুহ নহয় বুলি ভাবো নিজকে হয় ধন্যবাদ আপোনাক মই মোৰ কথাখিনি মই তেনেকেই ক'ম মই মোৰ নিজৰ স্থিতিত অটল আছো আৰু এটা কথা মই কওঁ সকলো বস্তুৰ সকলো বিষয়ৰ বা সকলো প্ৰশ্নৰ উত্তৰ সময়ে দিয়ে সময়তকৈ আচল ভাল বিচাৰক কোনো হ'ব নোৱাৰে মই আপোনাক এইটো কথা কওঁ যে ফেচবুকৰ সকলো কথাই যে মই গুৰুত্ব দিব লাগিব মই নাভাবো মই আজিও নাভাবো কাৰণ ফেচবুকত শিক্ষিত উচ্চ শিক্ষিত অৰ্ধ শিক্ষিত অশিক্ষিত ভদ্ৰ অসভ্য বৰ্বৰ জানুৱাৰ সকলো থাকে গতিকে মই নিজকে মোৰ এটা মানে এটা মোৰ জেগা আছে বুলি ভাবো মই সকলো মানুহৰ লগত মই নিজক মই যিহেতু তুলনা নকৰো গতিকে সকলো মানুহৰ কথাৰ উত্তৰ দিব লাগিব বুলিও মই নাভাবো গতিকে সকলো বস্তু মই সময়লৈ এৰি দিওঁ সময়ে সকলো বিচাৰ কৰে সময়ে আচল জাজ সময়তকে কোনো ভাল বিচাৰক কোনো নাই আচলতে গতিকে সকলোবিলাক উত্তৰ সময়ে দিব নহয় মই নিতুমণি শইকীয়াৰ স্থিতি সলাইছো নে নাই সলোৱা মোৰ পৰিচয় কি মই কোন তেতিয়া সময়ে উত্তৰ দিব যদি মই স্থিতি সলোৱা এজন আত্মসমৰ্পণকাৰী ব্যক্তি তেনেহলে তেনেকেই সময়ে তাৰ মূল্যায়ন কৰিব আৰু যদি দেখে যে নাই তেখেত নিজৰ স্থিতিত অটল থকা মানুহ তেতিয়াহলে তেনেকেই সময়ে বিচাৰ কৰিব মই তেনেকে ভাবো আৰু মই মোৰ যিসকল খুব কঠোৰ সমালোচক যিসকলে মোক ভাল পায় যিসকলে সমালোচনা কৰে বা তেওঁলোকে মনত কষ্ট পায় তেওঁলোকৰ কথাখিনিক মই গুৰুত্ব দিওঁ সদায় গুৰুত্ব দিওঁ আৰু কাৰণ তেওঁলোকৰ সমালোচনাই যোগাত্মক সমালোচনাই মোক আগবাঢ়ি যোৱাত সহায় কৰে কিন্তু যিসকল মোৰ উৰে জীৱন মোৰ শত্ৰুতা কৰে বা মোক হকে বিহকে অনবৰতে কোনোবাই সমালোচনা কৰি থাকে সেইসকলক মই বৰ বিশেষ গুৰুত্ব দিব লাগিব বুলি মই নাভাবো কাৰণ মই তেওঁলোকে মোক সৃষ্টিও কৰা নাই গতিকে তেওঁলোকে মোক ধ্বংসও কৰিব নোৱাৰে মই তেনেকেই ভাবো কওক শুনি আছো মই আপোনাক আৰু এটা কথা কওঁ আজি যে মোৰ কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ কাৰ্যালয়লৈ অহাৰ পিছত মই তেখেতৰ লগত বাৰ্তালাপ কৰাক লৈ বা তেখেতৰ লগত যিখিনি মই মত বিনিময় কৰিছিলো তাৰ ফটো লৈ কোনোবাই যিবিলাক কমেন্ট দিছে মই আপোনাক এনেকে কওঁ এতিয়া কালি যদি মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ তেনেকে তেখেত অহাৰ পিছত মই আদৰি
আদৰণি জনাবৰ কাৰণে নগলোহেঁতেন বা তেখেতৰ লগত দুটা বাৰ্তালাপ নকৰিলোহেঁতেন, আজি আকৌ মোক কি বুলি ক'লেহেঁতেন যে এনেকুৱা অসভ্য আৰু অভদ্ৰ সম্পাদক নিজৰ কাৰ্যালয়টোৰ উদ্বোধনী অনুষ্ঠানত স্বয়ং মুখ্যমন্ত্ৰী যোৱাৰ পিছতো এষাৰো মাত নিদিলে, ইমানেই তেওঁ মই বৰ মানুহ। এতিয়াতো একাংশই তেনেকে সমালোচনা কৰিলেহেঁতেন, একেখিনি মানুহে ক'লেহেঁতেন চাগে কিজানি। সেই একেখিনি মানুহে ক'লেহেঁতেন, তেতিয়া মোক অসভ্য আৰু অভদ্ৰ বুলি ক'লেহেঁতেন। হয় হয় কাৰণ তেখেত অহাৰ পিছতো যদি মই তেখেতৰ কাষলৈ নগলোহেঁতেন, হয় 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 আকৌ তেখেতক মই মোৰ কাৰ্যালয়লৈ অহাৰ পিছত মই এষাৰ মাত দিয়াৰ পিছত হয় বিনিময় কৰাৰ পিছত এতিয়া আকৌ সেই একেখিনি মানুহে মোক তেনেকে কৈছে, গতিকে মই কৰিম কি তাৰমানে? হয় হয় মই কিবা এটা কৰিলেও বিপদ আৰু নকৰিলেও বিপদ একাংশৰ কাৰণে। আৰু এটা কথা, আচলতে মই এই এনেধৰণৰ গোটেই সমালোচনা বা মোক যিবিলাকে ছচিয়েল মিডিয়াত আপুনি যিটো কথা কৈছে মানে অলপ বেলেগ ধৰণে কৈছে বুলি, মই হয় আচলতে তেওঁলোকৰ প্ৰতিটো কথাই মই আশীৰ্বাদ বুলি লওঁ। হয় আৰু মই এফালৰ পৰা গুৰুত্ব নিদিওঁ বুলিও কৈছো, কিন্তু আনফালৰ পৰা আকৌ মই কোনোবা এটা মুহূৰ্তত মই নিজে নিজে ভাবো যে সেইটো মোৰ কাৰণে আশীৰ্বাদ। কাৰণ তেওঁলোকে সেইখিনি মোক সমালোচনা যদি নকৰে বা মোক যদি খিনি মৰম আৰু ভাল পায়, তেনেহলে মইতো গুৰুত্বহীন মানুহ হ'ম। অসমততো বহুত টেলিভিছন চেনেল আছে, বহুতো মুখ্য সম্পাদক আছে, হয় প্ৰত্যেকেই চাগে ফেচবুকত আছে বা টুইটাৰ বা বেলেগ বেলেগ ছচিয়েল মিডিয়া প্লেটফৰ্মত আছে, কিন্তু মইতো নাই। তাৰ পৰা কোনোবাই ৰাখে, তেনেহলে মই ভাবিম সেইটো মোৰ কাৰণে এটা আকৌ আশীৰ্বাদ বা সেইটো মোৰ কাৰণে এটা ভাল দিশ। মই হয় সেইকাৰণে তেওঁলোকৰ সমালোচনা বিলাকক এফালৰ পৰা মই গুৰুত্বহীন কৰো, আৰু আনফালৰ পৰা আকৌ মই কেতিয়াবা যোগাত্মক দৃষ্টিৰো মই গ্ৰহণ কৰিবলৈ চেষ্টা কৰো। আৰু সেইসকলক শুভেচ্ছা জনাইছো যিসকলে মোক অনাহকতে সমালোচনা কৰি পেলাই যদি একেবাৰে মোক দিশহাৰা কৰিম বুলি ভাবিছে। মই ইমান মানে হেলি যোৱা মানুহ নহয়, হয় হয় ইমান থুনুকা নহয় হয় যে মই কাৰোবাৰ এটা সমালোচনা সহ্য কৰিব নোৱাৰি মই কিবা দিক বিদিক হেৰুৱাম, তেনেকুৱা নহয়। তেওঁলোকলৈ শুভেচ্ছা থাকিল মোৰ।